আজি সত্যরঞ্জন বলা নামৰ কুকুৰটোক কৈছো আজি কিয় তোৰ মাত বল নাই আজি তোৰ কিয় মাত বল নাই। আসসালামু আলাইকুম নমস্কাৰ সকলোকে। তো গাইস এই কৰিশ্মা নাথে নাগাৰ নাম গাই কিছুদিন আগে পে 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 গাই ভাইৰেল হোৱা কৰিশ্মা নাথে আজি আমাৰ অসমীয়া গামচাত কেনেকে অপমান কৰিলে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। কৰিশ্মা নাথে কেনেকে আমাৰ অসমীয়া গামচাক অপমান কৰিলে। তো গাইস আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আজি এই সত্যৰঞ্জন বৰা নামৰ কুকুৰটোক কৈছো আজি তোৰ কিয় মাত বল নাই আজি তোৰ কিয় মাত বল নাই আজি তই ক'ত গৈ আছা। আজি যে কৰিশ্মা নাথ যে আমাৰ অসমীয়া গামচাক যে অপমান কৰি আছে আজি তোৰ নিচিনা সত্যৰঞ্জন বৰা ক'ত পলাই আছে। আজি এইবোৰ দল সংগঠনে ক'ত পলাই আছে। আজি তোৰ মাত বল নাই। আজি কৰিশ্মা নাথৰ জায়গাত যদি আজি কৰিশ্মা বেগম হল হয় তেনেহলে নিউজ লাইভৰ মানে এই দল সংগঠনৰ নেতাবোৰ মানে ইমানে চিঞৰিল হয় ইমানে চিঞৰিল হয়। আমাৰ মুছলমান যদি হলে ইমানে চিঞৰিল হয়। আজি কিয় তোৰ মাত বল নাই আজি তোৰ ক'ত পলাই আছা আজি ক'ব নোৱাৰা। আজি কৰিশ্মা নাথে যে ভৰিৰে গছকি আছে অসমীয়া গামচাত আজি সেইবোৰ দেখা নাপায় তোহতে এইবোৰ দেখা। আজি এই কৰিশ্মা নাথক মই কৈছো তোমাৰ নিচিনা এটা ছোৱালী যে এনেকৈ আমাৰ অসমীয়া গামচাত মানে অপমান কৰিছে সেইটো মানে গৰিহণাযোগ্য ইমানে গৰিহণাযোগ্য সেইটো মানে ক'বলৈ ভাষা নাই। বদৰুদ্দিন আজমল সাহেবে কিছুদিন আগত মানে আমাৰ অসমীয়া গামচাত অপমান কৰাৰ কাৰণে কিমান দল সংগঠনে কিমান নিউজ লাইভে ইমানে চিঞৰিছিল ইমানে চিঞৰিছিল সেইটো মানে ক'বলৈ ভাষা নাই ক'বলৈ ভাষা নাই। আজি যদি কৰিশ্মা নাথৰ জাগাত কৰিশ্মা বেগম হল হয় তেনেহলে নিউজ লাইভ ফেচবুক খুলিব নোৱাৰিলো হয়। আজি ফেচবুক নিউজ লাইভ খুলিব নোৱাৰিলো হয়। এনেকুৱা চিঞৰে আজি কৰিশ্মা নাথৰ ওপৰত কিয় কথা নাই। অসমীয়া গামচা আমাৰ এই অসমৰ মানে স্বাভিমান অসমীয়া গামচাক আমি সন্মান কৰো আৰু এই গামোচাটোক মানে ভৰিৰে গছকি আছে। তো গাইস আপোনালোকে দেখা পাইছে কৰিশ্মা নাথ তাতে থিয়া দি আছে আৰু এই থিয়া দি থকা অৱস্থাত সেইটো যদি মোবাইলে হৈছিল কৰিশ্মা নাথে হাতেদি মোবাইলটো কিয় উঠাই দিয়া নাই। তাতে গামোচাটো আছে। মই জনামতে কৰিশ্মা নাথে জানি বুজি এই কামটো কৰিছে। মই জনামতে মই যিখিনি জানো কৰিশ্মা নাথে মানে জানি বুজি এই কামটো কৰিছে। কৰিশ্মা নাথে কৈ আছে তাতে মোবাইল আছিলে মই মোবাইলটো পৰাৰ কাৰণে ভৰিৰে মানে ঠেলা মাৰি দিছো। কিন্তু কৰিশ্মা নাথে যদি মোবাইলটো দেখা পাইছে তেনেহলে গামচাটো কৰিশ্মা নাথে দেখা পাইছিলে। গামচাটো দেখাৰ পিছতো কৰিশ্মা নাথে মানে ভৰি দি এই গামচাটোৰ তলতে বোলে মোবাইল আছিলে। কৰিশ্মা নাথে যি হিচাপত কৈ আছে গামোচাটোৰ তলত মোবাইল আছিলে এই মোবাইলটো সি ভৰিৰে মানে ঠেলা মাৰি দিছে। ভৰিৰে যেতিয়া ঠেলা মাৰি দিছে গামচাটো যে ওপৰত আছে সেইটো কৰিশ্মা নাথে নাজানে নেকি। কৰিশ্মা নাথে নিশ্চয় জানি বুজি এই কামটো কৰিছে। কৰিশ্মা নাথে জানি বুজি এই কামটো কৰিছে।